গাইজ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল এণ্ড ফেচবুক পেজ চেনাজ ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ। আজি এনেদৰে ভিডিঅ' বনোৱাই নাই, বহুত দিনেই হ'ল। ভাবিছোঁ আজি ভিডিঅ'টো বনাওঁ। আজি ভাবিছোঁ কিবা এটা বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। বহুত দিন একো বনোৱাও হোৱা নাই, ভিডিঅ'ও বনোৱা নাই এনেদৰে। গতিকে ভাবিছোঁ অকণমান কিবা এটা নাস্তা বনাম। বলকচোন কিনো বনাওঁ, আপোনালোককো দেখুৱাওঁ আৰু মই বনাই লওঁ। এতিয়া কিন্তু টাইমটো হৈছে সন্ধিয়া সময় ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চাই থাককচোন ভিডিঅ'টো শেষলৈকে। আজি মই বনাব লৈছোঁ এটা কেক আৰু এয়া ময়দা লৈছোঁ আৰু চেনি অকণমান গুড়ি কৰি এনেদৰে লৈ লৈছোঁ আৰু এয়া বিস্কুট লৈছোঁ, হেপী বিস্কুট হয়। আৰু এইখিনি মিক্সিত দি ভালদৰে গুড়ি কৰি ল'ব লাগিব। আৰু এয়া বাতি এটাত মই এইদৰে গোটেইখিনি এনেদৰে মিক্স কৰি দি দিলোঁ আৰু ভালদৰে মিক্স কৰি ল'ম। আৰু এয়া দিছোঁ আধা কাপ মই ৰিফাইন আৰু দুটা কণী লৈছোঁ। কণী দুটা মই এনেদৰে ভাঙি লৈছোঁ আৰু ভিডিঅ'টো আপোনালোকক অকণমান স্পীডত দেখুৱাই আছোঁ, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়। আৰু এয়া অকণমান মই গাখীৰ দি দিছোঁ। গাখীৰ দি আকৌ এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু ইয়াত দিছোঁ এচামুচ সৰু চামুচেৰে বেকিং পাউডাৰ। আৰু এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত চাওকচোন এইখিনি ৰেডি হৈ গৈছে। আৰু এইফালে মই কেক টিনটো ৰেডি কৰি ল'ম। এইফালে তেল দি দিছোঁ মই গোটেই কেক টিনটোত ভালদৰে এনেদৰে লগাই লৈছোঁ। ইয়াৰ ওপৰত এখন পেপাৰ দি দিছোঁ, পেপাৰখনতো ভালদৰে তেল লগাই ল'ম। এনেদৰে ভালদৰে তেল লগাই লৈছোঁ। আপোনালোকৰ ওচৰত যদি বাটাৰ পেপাৰ আছে তেন্তে বাটাৰ পেপাৰ ইউজ কৰিব। মোৰ ওচৰত বাটাৰ পেপাৰ নাই, সেইবাবে এয়া নৰ্মেল পেপাৰে ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মই কেকৰ বেটাৰখিনি ইয়াতে দি দিছোঁ। ওপৰত ড্ৰাই ফ্ৰুইটছ দি দিছোঁ, খিচমিচ আৰু আলমণ্ড এনেদৰে সৰু সৰুকৈ কাটি দি দিছোঁ। আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুইটছ থাকে আপোনালোকে দি ল'ব পাৰে। আৰু মই ইয়াত কেৰাহীখন প্ৰিহিট কৰি ৰাখি থৈ দিছিলোঁ আৰু ইয়াতে দি দিলোঁ এনেদৰে। এয়া অকণমান সময়ৰ পিছত এয়া দেখিছেনে কেকটো ৰেডি হৈ গৈছে। কেকটো ইমান ধুনীয়া ছফ্ট হৈছিলে, বহুত বেছিয়ে ছফ্ট হৈছে। চাওকচোন ইমান ধুনীয়া হৈছে, খাবলৈ বহুত সোৱাদ হৈছিলে। চেনিৰ পৰিমাণটো আপোনালোকে যিমান খায় ইমানখিনি দিব, মই বহুত বেছি চেনি দিয়া নাই। এয়া চাওকচোন বহুত ছফ্ট হৈছে, খাবলৈ বহুত সোৱাদ হৈছিলে। এনেদৰে বনাই খাবচোন। আৰু এইফালে মায়ে বনাই আছে পিঠা। এয়া নাৰিকল আৰু গুড় দি পেলাই এনেদৰে পিঠা বনাইছে। আম্মাক মই অকণমান হেল্প কৰি দিলোঁ। মই বনোৱা নাই পিছে গোটেইখিনি, আম্মাক অকণমান হেল্প কৰি দিছোঁ। এনেদৰে আম্মাৰ লগত কথা পাতি এয়া বনাই আছোঁ। কেতিয়াবা ঘৰুৱা নাস্তা খাবলৈ, ঘৰত বনোৱা নাস্তা খাবলৈ খুব মন যায়, নহয় জানো? এনেদৰে সন্ধিয়া আমি এইবোৰ বনাই গোটেইকেইটা মিলি একাপ চাহ খালোঁ, বহুত বেছিয়ে ভাল লাগিলে। এনেদৰে অকণমান আম্মাক হেল্প কৰি আছোঁ আৰু মই আম্মাৰ লগত কথা পাতি কিবা কৈ আছিলে আম্মাই এইফালে। ভাল লাগিলে আচলতে। কেতিয়াবা বহুত মন যায় এনেদৰে বনাবতো বনালে অকণমান কষ্ট হয়, সেইটো বেলেগ কথা, কিন্তু খাই আৰু বহুত বেছি ভাল লাগে। সেয়েহে বনাব চেষ্টা কৰোঁ আৰু মাজে মাজে কিছুমান বস্তু। আৰু ইফালে তেল ৰিফাইন অকণমান এনেদৰে গৰম হ'ব দিছোঁ কেৰাহীটোত, দি পিঠা দি দিছোঁ। পিঠাকেইখন গোটেইকেইখন এনেদৰে ভাজি ল'ম ভালদৰে। এখন এখনকৈ দি এনেদৰে গোটেইকেইখন পিঠা এনেদৰে ভাজি লোৱা হৈ গ'ল মোৰ। এয়া দেখিছেনে? আৰু কেতিয়াবা বনালে এনেকুৱা হয় বহুত টাইট হৈ যায়, ভাল নালাগে খাব। কিন্তু আজি পিঠাকেইখন বহুত ধুনীয়া ছফ্ট হৈছিলে, বহুত বেছিয়ে সোৱাদ লাগিছে খাই। আৰু ইয়াত দেখিছেনে মোৰ গৰমত অৱস্থা একেবাৰে বেয়া, ঘামি জামি অৱস্থা বেয়া। আৰু ইমান বেছি সোৱাদ হৈছিলে পিঠাকেইখন, বহুত বেছিয়ে। বনাই মেলি থৈ আহিলোঁ। এই গৰমত দেখিছেনে অৱস্থাটো একেবাৰে বেয়া মোৰ, মানে ইমান গৰম লাগিছে। এই গৰমত কিন্তু পাকঘৰত কাম কৰা ইমান সহজ নহয়, ইমান বেছিয়ে গৰম লাগে, মানে ভাবিব নোৱাৰি। হ'লেও আৰু ঘৰত বনোৱা নাস্তা কিবা এটা খাব মাজে মাজে মন যায় দিয়কচোন। কিমাননো আৰু কিনা নাস্তাবোৰ খাই থাকিম। আৰু বনায়ো ভাল পাওঁ। আৰু এনেদৰে নিজ হাতেৰে বনোৱা বস্তু কিছুমান ঘৰৰ মানুহক খোৱায়ো ভাল লাগে। আৰু
আৰু বনাই তেতিয়া ভাল লাগে যেতিয়া ঘৰৰ মানুহে মানে তৃপ্তিৰে খায়, তেতিয়া আৰু বেছি ভাল লাগে বনাই আৰু বনাব মন যায়। তাৰমানে এনেকুৱা লাগে আৰু বনাব পাৰিম আৰু বনাই খুৱাব পাৰিম। বহুত বেছি ভাল লাগে তেতিয়া। আৰু ভাল পায় মই বনোৱা চব বস্তুৱে বহুত তৃপ্তিৰে খায়, ঘৰৰ সকলোৱে বহুত বেছি ভাল লাগে। আৰু মই এনেদৰে বিস্কিটৰ কেকটো আপোনালোকে আপোনাৰ শিশুসকলক এনেদৰে বনাই দিবচোন, সিহঁতেও কিন্তু বহুত বেছিয়ে ভাল পাব। মই চেনিটো কমকৈ খাওঁ, মানে ঘৰত ইমান চেনি আমাৰ নচলে আৰু চেনিটো অকণমান কমাই খোৱা হয়, গতিকে চেনি কমকৈ দিছোঁ। আপোনালোকে যিমান পৰিমাণৰ চেনি খায় সিমান পৰিমাণৰ মিঠা কৰি বনাব পাৰে। আৰু পিঠাটো বনালোঁ। পিঠাটো আচলতে মই অকণমান আম্মাক হেল্প কৰিছোঁ। মই ডাইৰেক্ট বনোৱা নাই পিঠাখিনি, আম্মাই বনালে। আৰু সেই নাৰিকলৰ পিঠাটো মোৰ আব্বাই খাই বহুত বেছিয়ে ভাল পায়, সেইকাৰণে আম্মাই নিজ হাতেৰে বনালে। মই অকণমান হেল্প কৰি দিছোঁ আৰু ইমানখিনি মই কৰা নাই দেই। আৰু ঠিক আছে তেন্তে এতিয়া সন্ধিয়া চাহকাপ আমি গোটেইকেইটা মিলি একেলগে খাম। আৰু আপোনালোকেও যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো মোৰ ফেচবুক পেজত চাই আছে, তেন্তে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। বহুত বেছি গৰম লাগিছে। এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় ল'ম। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।